বিয়াৰ পাছৰে পৰা পত্নীৰ অভিযোগ, চুবুৰীৰ আটায়ে টেলিফোন ল'লেচোন। তুমি বাৰু ঘৰৰ বাবে নোলোৱা কিয় এটা টেলিফোন? আমাৰ একমাত্ৰ সন্তানটি ডাঙৰ হৈ আহিছে দিনক দিনে। সি আজিকালি বুজি পায় টেলিফোনৰ বাৰ্তালাপ। পঢ়াশালীৰ সমনীয়াই তাক হেনো কয়, তোৰ দেউতাকচোন কবি টেলিফোন এটাকে নাই। আমাৰ ঘৰত কিনো চাবি, মাইচোন তিনিটাকৈ টেলিফোনত কথা কয়। হয়, কবিসকল দুখীয়া। দুখীয়া বাবেইতো কালিদাসে কৈছিল, দৰিদ্ৰস্য শুনাচাৰ্বে ভস্মসাদিত বহ্নিবত অন্ন চিন্তা চমৎকাৰা কাতৰে কবিতা কুত। হয়তো দৰিদ্ৰ কবি অন্নৰ চিন্তা কৰিব লাগিলে কবিতা লিখিব কেনেকৈ, আৰু হাতত নাথাকিলে ধনবিদ টেলিফোনৰ বিলবোৰ দিবনো কেনেকৈ? কথাবোৰ আনে নুবুজিলেও কবিসকলে বুজি পায়, আৰু পায় বাবেইতো কবিৰ হৃদতন্ত্ৰীত অলেখ তাৰ। টেলিফোন এটা ল'ব নোৱাৰিলেও দুখ নাই কবিৰ, কাৰণ কবিৰ অনাতাৰী হৃদয়ত অহৰহ বাজি থাকে তামৰঙী মানুহৰ হাতৰঙী মাত। তথাপি মই এদিন টেলিফোন ললো। পুত্ৰ পত্নীয়ে ভাল পালেও মোৰ মনত বিষাদৰ ছাঁ, কাৰণ টেলিফোন লোৱাৰে পৰা আগৰ দৰে অহা নাই প্ৰিয়জনৰ চিঠি। ঘামে তিতা লুণীয়া দেহাৰে ডাকুৱালো নাহে মোৰ পদূলিলৈ। বহাগো আহে আৰু যায়, কিন্তু আহি নাপায় প্ৰিয়জনৰ মৰমীয়াল হাতৰ হেঁপাহৰ চিঠিখন। জীয়ৰী কালতে মোৰ প্ৰেয়সী পত্নীয়ে মোলৈ প্ৰায়েই লিখিছিল দীঘল দীঘল চিঠি। এবাৰ 4পতীয়া চিঠিত লিখি পঠাইছিল বিহুনা মেটি। চিঠি দিম এজাৰত, চিঠি দিম বেজাৰত, চিঠি দিম পিয়নৰ হাতত, চিঠিৰ ভিতৰত যি কথা লিখি দিম নকবা শতৰুৰ আগত, চেনাইঐ নকবা শতৰুৰ আগত। মই আজিও ভাবো, মোৰ পত্নী যদিহে কেৱল প্ৰেয়সী হৈ থাকিলেহেঁতেন সদায়, তেতিয়া ময়ো বাৰে বাৰে পঢ়ি থাকিব পাৰিলোহেঁতেন তেওঁৰ ডালিম গুটীয়া দাঁতৰ দৰে হাতৰ আখৰৰ চিঠি। চিঠিৰ গোপন কথাবোৰ গোপন কৰি ৰাখিলোহেঁতেন। ককায়েকেও নাপালেহেঁতেন গম। চকুৰ পানীকে চিয়াহী আৰু কটা আঙুলিকে কলম কৰি লিখা চিঠিখন মোক দিওঁতে ডাকোৱালৰ মোনাৰ পৰা ভাহি আহিলেহেঁতেন প্ৰেয়সীৰ হাতৰ চিনাকি চিনাকি গোন্ধ। হে মোৰ আপোনজন আৰু বন্ধুসকল, তোমালোকে টেলিফোন কৰিলেও চিঠি লিখিবাচোন। মোৰ বাবে চিঠি পঢ়াতকৈ অধিক উন্মাদনা নাই টেলিফোনৰ মাতত, কাৰণ টেলিফোনৰ মাতৰ পৰা ভাহি নাহে তোমালোকৰ চিঠিৰ দৰে আপোন আপোন গোন্ধ।